অনুভৱ কৰিব। এই কাৰ্যসূচীটো মুকলি থাকিব বিভিন্ন আমি বৰ্তমান পাটৰিঘাট চৈবুৰী পালোহি আৰু ইয়াৰ শ্ৰদ্ধাঞ্জলি কৰিলে আমাৰ দৰং জিলা উপাধ্যক্ষগৰাকীলোকে। আমাৰ মিডিয়াসকল উপস্থিত হৈছে। আমাৰ ইয়াত এলিভেণ্টৰ পৰা ডিউটি দিছে। ইয়াত বৰ্তমান ডিউটি আহিছোঁ আৰু বহুত ভিতৰত থকাৰ কাৰণে অলপ বৰ লাগিছে, সেইকাৰণে অলপ বাহিৰফালে হোটেলৰ ফালে আহিলোঁ। লেফ্ট আছে এয়া আহিছে পাটৰিঘাট চৈবুৰী, ইয়াৰ সন্মুখতে আছোঁ। বৰ্তমান হোটেলৰ ওচৰত আহিছোঁ আহি আৰু এয়া লগ এটা আহি আছে, ইয়াৰ লগতে আকৌ ভিতৰলৈ যামেই। পানী ডিউটি দিছে। পানী দিছে নেকি? আমাৰ মানুহ चलो चलो धक्का मुक्की मत करो, सबरे तुलिम जाए एकदम। গাইছ বৰ্তমান ভিতৰলৈ আহিলোঁ, সোমাই যাবৰ কাৰণে আহিছোঁ আৰু এইগুলো মোৰ লগবোৰ একেলগে আমি আহিলোঁ ভিতৰত সোমাই আৰু ইয়াতে হ'ব আজিৰ মিটিং। তো আহি আছে খন্তেক পিছত আমাৰ মামা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো আমি ইয়াতে ডিউটি দিব কৈছে, ইয়াৰ ভিতৰতে। যিহেতু যথেষ্ট ভিৰ সেইবাবে স্ক্ৰীনটো নিদিছে, এইখন এখন স্ক্ৰীন। ইয়াত যথেষ্ট ভিৰ হয়, মানুহ তামাম। অলপ পিছত নিশ্চয় দেখা পাব আপোনালোকে। শুনছা আমি এই মিডিয়া লগত থাকিবা, আমি মিডিয়া লগত থাকিবা। গাইছ এইখনতে আহিছে আমাৰ মামা, হিমু মামা এইখনতে আহিছে আৰু এই গাড়ীৰে যাব তালৈকে। বৰ্তমান যিবিলাক কৰিম এইখন ইয়াৰ পৰা যাব সিহঁতলৈকে দেখাইছোঁ বাকী সকলোবোৰ। আমি জনগণের কাছে প্রার্থনা করেছি যাতে ঠাকুরের যেন উত্থানে সদায় দীর্ঘায়ু করো। আমি এই আকারে আগে সভার পরবর্তী কার্যসূচি আহ্বান রেখেছি। এইফালে আমাৰ মামা আৰু এওঁ গামোচা এখন দিলোঁ আৰু সভাপতিসকলে কৃষকসকলৰ আত্মত্যাগে আমাৰ হিন্দু সমাজ আৰু অসমীয়া মুছলমান সমাজৰ মাজত থকা মিলা প্ৰীতি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিকো প্ৰতিনিধিত্ব কৰে। মই আপোনালোকৰ মাজত এটা কথা মই ক'বলৈ পাই সুখী হৈছোঁ যে এইবাৰ পথৰুঘাটৰ ওপৰত আমি সুন্দৰ ডকুমেণ্টাৰী বনাই হিষ্ট্ৰী চেনেল বা